গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি জানুৱাৰী মাহৰ ২৩ তাৰিখ আৰু মাঘ মাহৰ ৯ তাৰিখ শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৭ ভাস্কৰাব্দ আৰু ১৯৪২ শতাব্দৰ মাঘ মাহৰ ৯ তাৰিখ আৰু জানুৱাৰী মাহৰ ২৩ তাৰিখ শনিবাৰ। আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন হয়। অমিয় কুমাৰ দাসৰ স্মৃতি দিৱস। তিথি শুক্লা দশমী তিথি নক্ষত্ৰ কৃতিকা নক্ষত্ৰ। যোগ শুক্ৰ যোগ কৰণ তৈতিলকৰণ। জন্মৰাশি বৃষ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৬:১৪ আৰু সূৰ্য অস্ত হ'ব ৪:৫৪। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ সুনাম বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ সম্পৰ্কীয় কথাত সাৱধানতা অৱলম্বন কৰাটো আজি আপোনালোকৰ কাৰণে উচিত। বিদ্যাত যত্ন লোৱাটো দৰকাৰ। মানসিক চাপ আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। শিক্ষাগুৰুসকলেও স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব পাৰে যদিও নিশ্চিত নোহোৱাটোৱে মংগল বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধন আজি আপোনালোকে সুন্দৰভাৱে ঘূৰাই পাব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে আজি আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বিবাহৰ কাৰণে আগভাগ লৈ চাব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতি পাৰে যদি অকণমান লক্ষ্য ৰখাটো দৰকাৰ, কাৰণ ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দুশ্চিন্তা সোমাই পৰাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল বুলিয়েই ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সামাজিক ক্ষেত্ৰত সুনাম অৰ্জনৰ সম্ভাৱনা দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমত আজি আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অলপ মনোযোগ দিলেহে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত বিশেষ কষ্ট নাই যদিও ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ সতৰ্কতাৰ অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। সৰু সুৰা সমস্যাৰ পৰা আজি আপোনালোকে বাছি চলিবলৈ চেষ্টা কৰাটো উচিত। পুৱাৰ ভাগত আজিৰ দিনটো আপোনালোকৰ অনুকূল বুলি ক'ব পৰা যায়। আজি আপোনালোকে পুৱাৰ ভাগত যিকোনো শুভ কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু কষ্টৰ মাজেৰে দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল বুলি ক'ব পাৰি আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে বা সন্তানৰ কাৰণে যাতে আজি আপোনালোকৰ সন্মান লাঘৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নতুনকৈ ব্যৱসায়িক বাণিজ্য প্ৰতিষ্ঠিত কৰিব বিচাৰিলে আজি আপোনালোকৰ পুৱাৰ ভাগটো অনুকূল বুলিয়েই ক'ব পৰা যায়। পিতৃ মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰিব যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়।
ৰৈ থকা ধন ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বিবাহৰ কথা বতৰা আলোচনা কৰি চাব পাৰে বা বিবাহৰ কাৰণে আজি আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিবাহৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমতো আজি আপোনালোকৰ মধ্যম হিচাপেই পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত মানসিক সংঘাত লগাৰ সম্ভাৱনা দেখিবলৈ পাব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলেও তৰ্ক বিতৰ্কত যাতে লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ ঘৰত ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো মধ্যম বুলি ক'ব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত কিবা এটা লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ঘৰত আজি আপোনালোকৰ অতিথি আলহীৰ আগমন দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোত অলপ চকু দিলে সফলতা লাভ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজি এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পোৱাৰ সুযোগ লাভ কৰিব আৰু আধৰুৱা কামো আজি আপোনালোকৰ সুন্দৰভাৱে হৈ উঠা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত মতবিৰোধ দেখিবলৈ পোৱা যাব পাৰে। উৎসাহজনক কামত আজি আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুন সম্পদ ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পাৰিবাৰিক দিশত আজি আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে। নতুনকৈ আজি আপোনালোকে ঘৰত শুভ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল বুলিয়েই ক'ব পৰা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত উন্নত ফলৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা সুন্দৰভাৱে আলোচনা কৰি চাব পাৰে। মনত দৃঢ়তাৰ ভাৱটো ৰাখিলে আজি আপোনালোকে যিকোনো আধৰুৱা কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থহানি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে আৰু গোপন শত্ৰুৱে আজি আপোনাক কোনো প্ৰকাৰে যাতে ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নতুনকৈ ঘৰত যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটো মধ্যম বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত আজি সফলভাৱে দিনটো পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজিৰ দিনটোৰ ধৈৰ্য ৰাখিব লাগিব আৰু ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে আজি আপোনালোকৰ দিনটোৰ অশান্তিদায়ক হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু ক্ষেত্ৰত অনুকূল প্ৰভাৱ পৰাও দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে আজিৰ দিনটো পাৰ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে আৰু মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাত জটিলতা কিছু পৰিমাণে আজি কম হোৱা দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। আৰ্থিক দিশত আজি আপোনালোকৰ শুভ হ'ব। নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে।
কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। শৰীৰৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা কওঁতে অলপ সংযম হোৱাটো দৰকাৰ আৰু লগতে ভাই ভনীৰ লগতো সৰু সুৰা কথাতে যাতে আজি আপোনালোকে তৰ্ক বিতৰ্কত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি পাব। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ শুভ দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত আজি আপোনালোকৰ শুভ বুলি ক'ব পৰা যায়, কিন্তু বেছি স্পৰ্শকাতৰ হ'লে নিজৰেই ক্ষতিসাধন হ'ব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। গাখীৰ ব্যৱসায়ীসকলৰ লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটো কিছু অনুকূল দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তুত হোৱাটো দৰকাৰ বা বিবাহৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ বা মাতৃৰ স্বাস্থ্যৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে আৰু তাকে লৈ আজি আপোনালোকৰ মনটো কিছু পৰিমাণে দুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ চকু ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলে প্ৰাপ্য ধনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। শৰীৰ আগতকৈ উন্নত হৈ পৰিব আজি আপোনালোকৰ। উচ্চ শিক্ষাৰ বাবে দূৰ ভ্ৰমণৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ লেনদেনৰ ক্ষেত্ৰত যাতে ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ আজি আপোনালোকৰ আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি কিছু শৰীৰে আমনি দিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো ইমান ভাল বুলি ক'ব পৰা নাযায় যদিও ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত আজি আপোনালোকৰ হয়তো বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনা কৰা লোকসকলে আজিৰ দিনটো আনৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। আত্মীয়ৰ আগমনৰ ফলত কিছু ক্ষেত্ৰত আজি আপোনালোকে উপকৃত লাভ কৰোৱাও দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটো অলপ সাৱধানতাৰে আগভাগ লোৱাটো দৰকাৰ। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ কৰা দেখিবলৈ পাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও একেবাৰে নিশ্চিত নোহোৱাটোৱেই মংগল বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ প্ৰেমত নতুন সমস্যাই দেখা দিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ ভালে ৰাখিবলৈ যত্ন কৰাটো দৰকাৰ বুলি ক'ব পৰা যায়। নিবনুৱাসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায় আৰু আজিৰ দিনটোৰ নিবনুৱাসকলৰ কাৰণে মধ্যম বুলিয়েই ক'ব পৰা যায়। খৰচৰ ক্ষেত্ৰত সতৰ্কতাৰ অৱলম্বন কৰাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতেও গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনৰ লগত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ আজি এলাহ ভাৱটো বৰ বেছিকৈ দেখিবলৈ পোৱা যাব। সন্তানৰ অনুকূল হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কিছু ক্ষেত্ৰত আজি আপোনালোকৰ আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত দিনটোৰ শুভ বুলি ক'ব পৰা যায় যদিও দূৰভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটোৱেই মংগল বুলি ক'ব পৰা যায়।
বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ একেবাৰে পলম নকৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো আজি আপোনালোকে অলপ চাই বুজি চলাফিৰা কৰিবলৈ চেষ্টা কৰাটো উচিত। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত আজি আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত কোনো লোকে বাধা সৃষ্টি কৰিব পাৰে, সেইকাৰণে আগৰ পৰাই অলপ সংযম হ'বলৈ চেষ্টা কৰক। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব যদিও উচ্চ পদস্থ বিষয়াৰ পৰা আজি আপোনালোকে কিছু কথা শুনিবলগীয়াও হ'ব পাৰে। পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পোৱাৰ ক্ষেত্ৰত কিন্তু কিছু বিলম্ব হ'ব পাৰে। আৰু আজি আপোনালোকে যান বাহন যদি ক্ৰয় কৰিব বিচাৰে সুন্দৰভাৱে পাৰিব। ঠিকা কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰাটোৱেই উচিত। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতে আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মসূত্ৰে ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত আজিৰ দিনটো আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব। বন্ধুৰ পৰা সতৰ্কতাৰ অৱলম্বন কৰাটো দৰকাৰ, কাৰণ কোনো বন্ধুৱে আজি আপোনাক বিশ্বাসঘাতকতা কৰিবলৈ চেষ্টা কৰিব পাৰে বা কোনো বন্ধুৱে আজি আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। ঘৰুৱা দিশত শুভ বুলি আজি আপোনালোকৰ ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ আয় বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ বহুত পৰিমাণে উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পাব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে বা শুভ বুলি ক'ব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ নতুন নতুন সমস্যাই দেখা দিব পাৰে। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে আজি সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত আজি আপোনালোকে আৱেগিক হৈ পৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ, আৰু ভ্ৰমণৰ ক্ষেত্ৰত দিনটো শুভ বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব পাৰে বুলি ক'ব পাৰি যদিও বিদ্যাৰ ক্ষেত্ৰত কেতিয়াও আজি আপোনালোকে অৱহেলা নকৰিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ আগতকৈ উন্নত হৈ পৰিব পাৰে আজি আপোনালোকৰ। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি বিবাদ সৃষ্টিৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰক। ঘৰত আজি আপোনালোকৰ কোনো অতিথি আলহীৰ আগমন হ'ব পাৰে, কিন্তু সেই অতিথি আলহীৰ আগমনৰ ফলত আজি আপোনালোকে কিছু কম পৰিমাণে সন্তুষ্ট হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ বিবাহৰ কাৰণে আগভাগ লৈ চাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ ভ্ৰমণত অৰ্থহানিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিয়াৰ যোগাযোগৰ ক্ষেত্ৰত দিনটোৰ শুভ বুলি ক'ব পৰা যায়। অংশীদাৰী কৰ্মত আজি আপোনালোকৰ মিশ্ৰিত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত কিছু বাধাৰ কাৰক হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আজিৰ দিনটো আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু ক্ষেত্ৰত বাধা সৃষ্টি হৈ পৰিব পাৰে। সন্তানৰ অনুকূল হিচাপে পাৰ হ'ব, কিন্তু সন্তানৰ কিছু কৰ্মত আজি আপোনালোকে সুখ অনুভৱ কৰিব নোৱাৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পাব। প্ৰেমত হতাশাৰ মাজেদি দিনটো পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আগ্ৰহ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে বেছি স্পৰ্শকাতৰ নোহোৱাটোৱেই মংগল বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো ঘৰুৱা সমস্যাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আজি অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত আপোনালোকে কিবা এটা নতুন সিদ্ধান্ত ল'ব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অৰ্থৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ঘৰুৱা পৰিৱেশৰ প্ৰতিও আজি আপোনালোকৰ কিছু চিন্তা আহি পৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কৰ্মক্ষেত্ৰত মিশ্ৰিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়।
ঠিকা কৰা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব আজি আপোনালোকৰ দিনটো। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাত শুভ দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত অধিক লেনদেনত সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কিবা আহুকাল সৃষ্টি যাতে নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল বুলি ক'ব পৰা যায়। শৰীৰৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ গাৰ বিষ বেদনাই কিছু কষ্ট দিব পাৰে আজি আপোনাক। ঘৰুৱা পৰিৱেশ মধ্যম হিচাপে পাৰ হ'ব। কোনো অচিনাকি ব্যক্তিৰ পৰা যাতে আজি আপোনালোকৰ কোনো প্ৰকাৰে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বিবাহৰ আগভাগ লৈ চাব পাৰে। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু ক্ষেত্ৰত সমস্যাৰ সমাধান হৈ পৰিব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আজিৰ দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব, আৰু সেই ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আজি বিনিয়োগ কৰিব পাৰিব। মনটো সামান্য আশাবাদী হৈ পৰিব পাৰে আজি আপোনালোকৰ। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ৰৈ থকা ধন সুন্দৰভাৱে ঘূৰাই পাব। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটো সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে, বা ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ কৰ্মৰ স্থান পৰিৱৰ্তন কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বহুত বেছি পৰিমাণে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দুই এটা মত বিৰোধ বা আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সন্তানৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব, আৰু আজি আপোনালোকে নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত হোৱাটো উচিত নহ'ব বুলি ক'ব পৰা যায়, কাৰণ আজি আপোনালোকে পাৰে যদি ঘৰতেই সমাধান কৰি ল'বলৈ চেষ্টা কৰাটোৱেই মংগল। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত অশান্তিৰ কাৰক হৈ পৰিব পাৰে। অংশীদাৰী ব্যৱসায়ীসকলৰ শুভ ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। নতুন কৰ্মত ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত ব্যয়ৰ বাবে চিন্তিত হৈ পৰিব পাৰে আজি আপোনালোক। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ অশান্তিৰ কাৰক হৈ পৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ লাভ কৰিবলৈ সক্ষম হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত বা এককভাৱে কৰা ব্যৱসায়ত আজিৰ দিনটো আপোনালোকে মনোযোগ দিবলগীয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুখ অনুভৱ কৰিব। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ আজিৰ দিনটো স্বাস্থ্যৰ হানি হোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো অনুকূল বুলি ক'ব পৰা যায়। ভ্ৰমণ পৰাপক্ষত নকৰাটোৱেই মংগল। যদি বিশেষ কাৰণত আজি আপোনালোকে ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে, আৰু ভ্ৰমণৰ সময়ত 3টা পাত থকা এটা বেলৰ থালি ৰাখিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন নতুন চিন্তাধাৰণা মনলৈ আহিব পাৰে, আৰু তাৰ ফলত সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকক কোনো লোকে সহায় সহযোগিতা কৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলেও দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু ক্ষেত্ৰত বিফল হ'বলগীয়া হ'ব পাৰে। পিতৃ মাতৃ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱাটো টান হৈ পৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ শুভ ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। তাৰ লগে লগে কম বন্ধু বান্ধৱীসকল ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন কৰ্মৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব বা নতুন কামৰ সুযোগ লাভ কৰিব। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত শুভ সংযোগ দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণত সাৱধান হোৱাটো দৰকাৰ। আজি আপোনালোকৰ দিনটোৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লেনদেনত শুভ দেখিবলৈ পোৱা যাব পাৰে। মাতৃৰ শৰীৰৰ সম্পৰ্কে অলপ সচেতনতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। শিক্ষক উকিল আদিসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত দিনটো অনুকূল হিচাপে পাৰ হ'ব, কিন্তু ৰাজনৈতিক ক্ষেত্ৰত আজি আপোনালোকৰ চিন্তা আহি পৰিব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান, তথাপিও নিজৰ চেষ্টা বেছিকৈ দৰকাৰ হ'ব পাৰে।
বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ চেষ্টা কৰক আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ শুভফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ, কাৰণ আজি আপোনালোকে দুৰ্ঘটনা পতিত হৈ আঘাত পোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব পাৰে বা দুৰ্ঘটনা পতিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ বৰ বেছিকৈ এলাহ ভাৱটো দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা ধন সুন্দৰভাৱে ঘূৰাই পাব আৰু চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকে বিনিয়োগ কৰি চাব পাৰে বা লেনদেনৰ ক্ষেত্ৰতো আজি আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আগতেই যদি আপোনালোকে থৈছিল তেনেহ'লে আজি সুন্দৰভাৱে সাজু হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত দিনটো অনুকূল বুলিয়েই ক'ব পৰা যায়। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ ৰাতিপুৱা আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।